Hello everyone, স্বাগতম জনাইছো মোৰ এটা অন্য হল ভিডিওলে আজি লৈ আহিছো মিছৰে হল ভিডিও ধুনিয়া ধুনিয়া চাদৰ মেখেলা বহুত ভাল লগা চাদৰ মেখেলা আসলতে 500ত কিছুমান 300ত আছে আৰু 1000ৰ ভিতৰতে মোৰ চাদৰ মেখেলা কিজোৰ আছে আৰু যদি আপোনালোকে ইচ্ছা কৰে ল'ব পাৰে মই কোড নাম্বাৰটো দি যাম আৰু এটা কথা আপোনালোকে প্লিজ মোৰ ভিডিওবোৰ চাই আসলতে অলপ চাই পেলাই আপোনালোকে গুছি যায় লাইক এটাও নকৰে বা কমেন্টটো নকৰে প্লিজ লাইক কৰিব আৰু কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব যিসকল নতুনকৈ আহিছে ঠিক আছে বলক আজি বেছি কথা নকওঁ তেতিয়ালে ভিডিওটোলে আগবাঢ়ো আৰু কি কি আনিছো চাদৰ মেখেলা আপোনালোকক চাওক আৰু যদি ইচ্ছা কৰে লম বুলি ভাবে তেতিয়ালে পটাপট গৈ ল'ব পাৰে মই দিয়া কোড নাম্বাৰটো ঠিক ফাৰ্স্ট কাপোৰজোৰ হ'ল এজোৰ এখন হ'ল মেখেলাখন আৰু মেখেলাখন যে একেবাৰে ঠেক তেনেকুৱা নহয় মেখেলাখন একদম জুখৰ মেখেলা পিন্ধি আৰাম পাব এজোৰ কাপোৰ এছ কালাৰত পৰে কাৰবাৰ যদি ল'বলৈ মন যায় ল'ব পাৰে মোক এয়া বগাত এমব্ৰইডাৰী কৰি থোৱা আছে কিমান ধুনীয়া দেখিছেনে বহুত কম দামত মানে মই এনেকুৱা আহিব বুলি ভবা নাই মই প্ৰথমতে দিওঁতে ভাবিছিলোঁ কেনেকুৱা আহে বা সেইটো কাৰণে 2-3 জোৰ দি দিয়েই ভাল আছিলে ইমান ভাল কাপোৰ ইমান কম দামতে পাইছোঁ 2-3 জোৰ দিয়া হ'লেও হয়তো চাগে মোৰ লছ নহ'লেহেঁতেন এয়া এমব্ৰইডাৰী দেই এইবিলাক চব এমব্ৰইডাৰী হয় এইটো ব্লাউজ পিচ হয় এইটো ব্লাউজ পিচটো প্লেন হয় চাদৰখন হয় চাদৰখন এয়া চাওক একেবাৰে বেলেগ খহটা তেনেকুৱা নহয় এইটো বহুত ধুনীয়া কাপোৰ চাদৰখন ৰেডিয়ে হৈ আছে চাদৰখনত পটি নাই কিন্তু দেই পটি লগাব নালাগে এনেকুৱা গোটেই চাদৰখনৰ বডিটো তেনেকৈ এপাহ এপাহ এমব্ৰইডাৰী কৰি থোৱা আছে আৰু আঁচলটো এইটো এনেকৈ এমব্ৰইডাৰী আছে মেখেলাখনৰ তলৰ চাইডটোত যেনেকৈ এমব্ৰইডাৰীটো আছে এইখনতো আছে আৰু অলপ অলপ এনেকৈ এয়া দেখিছেনে হোৱাইটৰ মাজত এনেকৈ অলপ অলপ ৰেডত এমব্ৰইডাৰী কৰি থোৱা আছে এয়া দেখিছে এনেকৈ আৰু এয়া এনেকৈ কাপোৰযোৰ বিৰাট ধুনীয়া মানে এয়া চাওক মই উঠি দেখাইছোঁ এইখন চাদৰখন দেখিছেনে এইখন ইমানটোলে এইখন হ'ল চাদৰখন এইখন এনেকৈ গোটেই বডিটোতে এনেকৈ ফুল আছে এপাহ এপাহ আৰু এযোৰ হ'ল এছ কালাৰ আৰু কিনাৰটো এনেকৈ পাৰ্পিল লগাই থোৱা আছে এনেকৈ পটি নাই চাদৰখনত এনেকৈ মানে চিংগুলকৈ আছে পিন্ধিলে ভাল লাগিব এয়া দেখিছে মোৰ গাত বেয়া লগা নাই কাপোৰযোৰ হৈছে এযোৰ কি কম ঠগন খালোঁ এযোৰ কাপোৰত মানে 600 টকা বুলি ক'লে মই এযোৰত কেনেকৈ 1300 টকা ভৰিলোঁ নাজানো কিন্তু আহি গ'ল ল'বলগীয়া হ'ল এয়া দাম আছে কিন্তু 600 টকা ল'লে মোৰ পৰা 1300 টকা কি কাৰণে মই ভৰিলোঁ নাজানো হেণ্ডলুম কাপোৰ বুলি কৈছে কোনোবাই মোক কমেণ্ট কৰিছিলে এই কাপোৰযোৰৰ বিষয়ে যে ল'বলৈ মন আছে বুলি তেতিয়া মই কৈছিলোঁ ল'ব পাৰিব কিন্তু মানে কি হ'ল যে 600 লিখা আছিলে কিন্তু কিহৰ পৰা মোৰ পৰা 1300 টকা ল'লে নাজানো এয়া এইটো মই গাত লৈ দেখুৱাইছোঁ এনেকুৱা এযোৰ কাপোৰ হেণ্ডলুম বুলি কৈছে কিছুমানে কয় মানে মই দেখুৱাৰ পিছত যে হেণ্ডলুম কাপোৰ বাইদেউ নহয় কিন্তু মোক যিটো লিখা থাকে মই সেইটোৱে কওঁ হেণ্ডলুম লিখা আছে কাৰণে মই ধৰক হেণ্ডলুম বুলিয়ে কওঁ এযোৰ গোটেই বডি তেনেকৈ ৰেড আৰু ব্লু তেনেকৈ ফুল আছে সৰু সৰু গোটেই বডিটোত আৰু আঁচলটো এইটো আঁচলটো আৰু এনেকৈ বডিটোত ফুল আছে সৰু সৰু ডিজাইনৰ মেখেলাখন এইখন আৰু মেখেলাখনৰ তলত এনেকুৱা ডিজাইনে আছে আৰু ব্লাউজটো প্লেন হ'ব ইয়াত চাইড পটি নাই ব্লাউজটো প্লেন মানে মেখেলাখনত এনেকৈ গোটেই ফুল নাই মানে এনেকৈ প্লেন আছে আৰু তলৰ পৰা ইমানটোপা ফুল আৰু পটি আছে এনেকুৱা আৰু এযোৰ কাপোৰ আৰু এইটো হ'ল ব্লাউজ কাপোৰযোৰ আনিছোঁ এযোৰ বহুত ধুনীয়া কাপোৰ বহুত কম দামত ভাল কাপোৰ এযোৰ পাইছোঁ বুলি কৈছোঁ এইটো হ'ল আঁচলটো চাদৰখনৰ আৰু এইটো বডিটোত গোটেই ফুল আছে এনেকৈ বডিটোত সৰু সৰু এনেকৈ গোটা বাছি থোৱা আছে এনেকুৱা ডিজাইনৰ এয়া দেখিছে আৰু এইফালৰ আঁচলটো এইটো সাইড পটি দিছে এইকেইটা সাইড পটিকেইটা আৰু চাদৰ এইটো হ'ল ব্লাউজ পিচটো এনেকুৱা ব্লাউজ পিচটো এনেকুৱা ডিজাইনৰ গোটেই বডিটোত সৰু সৰু এনেকুৱা ফুল আছে দেখিছে এখন হ'ল মেখেলাখন মেখেলাখন এনেকৈ আগটোত এয়া দেখিছে এডোখৰৰ পৰা এনেকৈ ফুল আছে আৰু গোটেই মেখেলাখনত ফুল নাই এনেকুৱা ডিজাইনৰ
আৰু এইটো একেলগে আহিছে মানে কাটি থোৱা নাই মই কটাই নাই কাপোৰযোৰ চিলোৱা নাই মই সেইটো কাৰণে আপোনালোকক ভাগ ভাগকৈ দেখাব নোৱাৰিছোঁ আৰু এইখন হ'ল মেখেলাখন এনেকৈ আহিছে লগত ইয়াত চব ওচৰৰ পৰা দেখাইছোঁ এনেকুৱা ডিজাইনৰ ফুলটো এনেকুৱা তাৰপৰা এনেকৈ বডিটোত গোটেই চাদৰখনৰ ফুল আছে সৰু সৰু ৰেড আৰু হোৱাইটত আছে কাপোৰযোৰ খুব মৰম লাগিছে কাপোৰযোৰ এযোৰ মই পিন্ধি দেখুৱাবলৈ চিলোৱা নাই কেতিয়াবা হল ভিডিঅ'ত বাৰু মই পিন্ধি দেখুৱাম আপোনালোকক এযোৰ হ'ল এইখন হ'ল চাদৰখন হয় এযোৰ বহুত কমতে পাইছোঁ কটন হয় পিয়'ৰ কটন হয় চাদৰখন ৰেডি আছে আৰু মেখেলাখন চিলাব লাগে অকল ব্লাউজ পিচো আহিছে মাত্ৰ 300 এখন এনেকুৱা ডিজাইনৰ আৰু গোটেই চাদৰখনত এনেকুৱা ডিজাইনৰ ফুল আছে এপাহ এপাহ ফুল আছে গোটেই চাদৰখনৰ বডিটোত এযোৰ পিয়'ৰ 100% কটন হয় চাদৰখন ৰেডিয়ে আছে মেখেলাখন অকল চিলালেই হয় আৰু মেখেলাখন হ'ল এখন এনেকুৱা ডিজাইনৰ 300ত আপোনালোকে নিজে কমেণ্ট কৰি ক'বচোন এযোৰ কাপোৰ যে 300ত পাইছোঁ কিমান কমত পাইছোঁ কাপোৰযোৰ মানে সকলোৱে চাগে কিনাসকলে গম পাইছে যে এযোৰ কাপোৰ বহুত কমতে পাইছোঁ এইযোৰ বুলি নহয় মই যিকেইযোৰ কাপোৰ দেখুৱাইছোঁ আপোনালোকক সেইকেইযোৰ কাপোৰ যদি আমি দোকানত কিনিবলৈ যাওঁ বহুত দাম হ'ব কিন্তু এনেকৈ যদি আমি অনলাইন মগাওঁ বা বিশেষকৈ মিছোত এখন মেখেলাখন বহুত কমতে পাইছোঁ বুলি ক'ব পাৰোঁ যদি ইচ্ছা কৰিছে আপোনালোকে মই দেখুওৱা কাপোৰবোৰ ল'ম বুলি ভাবে তেতিয়া ল'ব পাৰে মই কোড নাম্বাৰটো দিম এইখন হ'ল মেখেলাখন এযোৰ কাপোৰ আজিলৈ মোৰ হল ভিডিঅ' ইমানে যদি আপোনালোকৰ ভাল লাগিলে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু যিসকলৰ ভাল লাগিলে কমেণ্ট এটা কৰিব ভাল লাগিছে নে বেয়া লাগিছে আৰু যদি ইচ্ছা কৰে ল'ম বুলি ভাবে মই কোড নাম্বাৰটো দিছোঁ ল'ব পাৰে আহোঁ তেতিয়াহ'লে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ